জামৰতলত অসম ফুটবল সন্থাৰ ফুটবল প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি। ক্ৰীড়া সংগঠন নেৱেল কোচিং চেণ্টাৰ আৰু অসম ফুটবল সন্থাৰ যৌথ উদ্যোগত 19 জুলাইৰ পৰা অনুষ্ঠিত হৈছিল ফুটবল প্ৰশিক্ষণ কৰ্মশালা। এতিয়া অলপমান চেঞ্জ হ'ব, এতিয়া এইটো ৰাউণ্ডত বাহিৰে বাহিৰে দৌৰি থাকিব চবে, লাহে শ্ল'লি, ঠিক আছে? যেতিয়া মই কম 3, 5 to 5 একেলগে। দক্ষিণ কামৰূপৰ মিৰ্জাৰ জামৰতল খেলপথাৰত অনুষ্ঠিত এই কৰ্মশালাত প্ৰায় 90 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। মঙলবাৰে বিয়লি অনুষ্ঠিত হয় এই ফুটবল কৰ্মশালাৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে গীতাৰ্থ গোস্বামীয়ে। অনুষ্ঠানত অসম চৰকাৰৰ আৰবান ডেভেলপমেণ্ট বৰ্ডৰ উপসভাপতি তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, অসম ফুটবল সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যৰ লগতে আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ভাল লাগিলে আৰু দক্ষিণ কামৰূপ যি কৰ্মশালা আমাৰ নিউৱেল কোচিং চেণ্টাৰে যি ফুটবলৰ আয়োজন কৰিলে, গ্ৰীষ্মকালীন যি প্ৰশিক্ষণ আয়োজন হ'ল, খুব ভাল লাগিলে। গ্ৰাম্য অঞ্চলতো যে এনেকুৱা ধৰণৰ আপোনাৰ প্ৰশিক্ষণে গাঁৱত বসবাস কৰা নতুন প্ৰজন্মক আকৰ্ষিত কৰিব আচলতে। আৰু চৰকাৰখনে আপোনালোকে দেখিছে যে খেল সাংস্কৃতিক ক্ষেত্ৰখনেই হওক, বিভিন্ন ক্ষেত্ৰত আমি আগুৱাই যাবলৈ বহুতখিনি সুবিধা আহি পৰিছে এতিয়া। আৰু গ্ৰাম্য অঞ্চলত এনেকুৱা এটা ষ্টেডিয়ামো গঢ় লৈ উঠিছে এতিয়া দক্ষিণ কামৰূপত। মই ভাবোঁ, আশা কৰিম যে ইয়াৰ পৰা নতুন প্ৰজন্ম বহুত খেলৰ প্ৰতি আকৰ্ষিত হ'ব আৰু অসমলৈ সুনাম কঢ়িয়াই আনিব। বিৰাট ভাল লাগিল আজি যি ধৰণে অনুষ্ঠানটো আজি সামৰণি হ'ল। আপোনালোকে উদ্বোধনৰ দিনাও আহিছিলে, যোনদিনা আমাৰ অনুষ্ঠানটো উদ্বোধন কৰা হৈছিলে। এসপ্তাহ যি প্ৰশিক্ষণ শিবিৰ, প্ৰায় আমাৰ 85+ ষ্টুডেণ্টছে ইয়াতে ভাগ লৈছে। তাতে কেইজনীমান ছোৱালীও আছিল, সেইটো বিৰাট এটা ভাল কথা, কাৰণ আমি সাধাৰণতে ছোৱালী ফুটবল খেলা দেখা নাপাওঁ। সেইটো আমাৰ এই অঞ্চলৰ কাৰণে বিৰাট এটা পজিটিভ নিউজ যে ইয়াতে এই প্ৰশিক্ষণত ছোৱালীও ভাগ লৈছে। আৰু এই প্ৰশিক্ষণতে আমি ৰৈ নাথাকোঁ, ভৱিষ্যতত এই ষ্টুডেণ্টছখিনিক কেনেকৈ আমি আগুৱাই লৈ গৈ দক্ষিণ কামৰূপৰ তথা এই অঞ্চলৰ নাম আমি বহুত ওপৰলৈ লৈ যাব পাৰোঁ, তথা লগতে যাতে আমাৰ ইয়াৰে কোচিং চেণ্টাৰ ষ্টুডেণ্টছখিনিয়ে যাতে অসম তথা ভাৰতত সুনাম কঢ়িয়াব পাৰে, আছাম টিম, ইণ্ডিয়া টিম আৰু তাতকৈ ওপৰৰ যাতে টিমবিলাকত তেখেতক খেলিব পাৰে, সেনেকুৱা ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ কৰাৰ আমি চেষ্টা কৰিম। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো লাগে, আমি জানো ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'লেতো আমি ভাল টেকনিকেল বহুত বস্তুত আমি পিছুৱাই থাকোঁ। ক্ৰীড়া সন্থা ফিল্ডখনো ইতিমধ্যে আমি চাই আহিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফিল্ডখন অতি শীঘ্ৰে মুকলিও কৰিব। আৰু মই ভাবোঁ ক্ৰীড়া সন্থাৰ সহায়ত আৰু আমাৰ নিউৱেল কোচিঙৰ যিসকল সদস্য আছে তেখেতসকলৰ তত্বাৱধানত আমি এটা ভাল ফুটবলৰ পৰিৱেশ নিৰ্মাণ কৰাত আমি সফল হ'ম বুলি মই ভাবোঁ। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহুদল আৰু ভৰতাল নৃত্য প্ৰদৰ্শন কৰা হয়।
পুবলিতা পূজা দেখিয়া মৃণাল রহিল পঙ্কজ মনে মিৰ্জাৰ পৰা বিজুৰ সহযোগত উৎপল দাস ৰিপৰ্ট দ্য নিউজিলেণ্ডছ দ্য নিউজিলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজিলেণ্ড